Viksit Bharat sankalp yatra हाबाफारि खुंफुंदों दिनै बतझरनि पलासगुरि बिसिडिसिआव। नरेन्द्र मोदीनि दैदेननाय भारत सरकारनि विकसित भारत संकल्प यात्रा हाबाफारिजों लोब्बा लाखिनानै क'क्राझार जिल्ला बतझरा महकुमानि सिङाव थानाय पलासगुरि बिसिडिसिआव बिसिडिसिनि सिंनि रायजो राजाखौ लानानै मोनसे गोनांथार सरकारनिफ्राय आसनिफोरखौ सोर मोनदों मोनाखै बे आयदा फारिखौ लानानै सावरायलायनाय हाबाफारि लादों सरकारनि मावख' बिबानगिरिफोरा। চৰকাৰে আমাক বিভিন্ন ডিপাৰ্টমেণ্টৰ মানুহবিলাক গাঁৱলৈ পঠাই ইয়াতে যিবিলাক আঁচনি আছে আমাৰ বিভিন্ন সুবিধা আছে সেই সুবিধাবিলাক যাতে তেখেতসকলে গম পায় বা তেখেতসকলে সতত ল'ব পাৰে সেইকাৰণে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ মানুহ আহি ইয়াতে উপস্থিত হৈছে আৰু সেই বিষয়ে আমি এইখন আমাৰ পলাশগুৰি ভিচিডিচিৰ অন্তৰ্গত। কেইটা ডিপাৰ্টমেণ্ট আহিছে ইয়াত এতিয়া ডিপাৰ্টমেণ্ট প্ৰায় ডিপাৰ্টমেণ্ট আহিছে, দুই এটা ডিপাৰ্টমেণ্টৰ বাহিৰে পাব্লিকৰ পৰা কেনেধৰণৰ সহায় পাব্লিকৰ সঁহাৰিটো আৰু বেছি লাগিছিলে। একচুৱেলি আমি যিহেতু প্ৰত্যেক ডিপাৰ্টমেণ্টৰ বিষয়ে গাঁৱলৈ আহিছে, যিমান হ'ব লাগিছে তাতকৈ আৰু বেছি হ'ব লাগিছিল, তেতিয়া আমি বেছি ভাল পালোঁ। যথেষ্ট হৈছে এতিয়া। ৰাইজলৈ কিবা ক'ব নেকি? নাই, ৰাইজেও এতিয়া ধুনীয়া সঁহাৰি, যিহেতু তেখেতসকলে যিমানখিনি পাৰিছে আহিছে, তাৰ পৰাই যিখিনি সঁহাৰি পাইছোঁ, সহযোগিতা পাইছোঁ, তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ।